Hello everyone, welcome back to my channel. আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ ভাল খবৰ আছে। আপোনালোকে নিশ্চয় থাম্বনেলটো দেখি গম পাইছে। জনপ্ৰিয় অভিনেত্ৰী গৰাকীক এবাৰ ৰং চেনেলত আপোনালোকে উপভোগ কৰি থকা সানৰাইজ পাক কথাত আপোনালোকে আইমি বৰুৱাৰ হলনি এবাৰ অমৃতা গগৈক দেখিবলৈ পাব। তাৰে কিছু সুন্দৰ মুহূৰ্ত আপোনালোকৰ মাজলৈ মই লৈ আহিছো। তেন্তে দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহকচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহলে মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। তেন্তে দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহকচোন। সুন্দৰ সুখী আৰু সুস্বাস্থ্যৱান জীৱনৰ মূল মন্ত্ৰ কি জানেনে? সেয়া হৈছে ভাল খাদ্য। মই অমৃতাই আপোনালোকৰ বাবে অহা ২৭ ডিচেম্বৰৰ পৰা লৈ আহিম বাচক বনিয়া খাদ্য সম্ভাৰেৰে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সানৰাইজ পাক কথা। চাবলৈ নাপাহৰিব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৬:৩০ বজাত আপোনাৰ একমাত্ৰ প্ৰিয় চেনেল ৰঙত।